আৰু এই দলংখনৰ পৰা আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টখন শেষ আৰু গোৱালপাৰা এই মেলাখনত হেলিকপ্টাৰত উঠি আপোনালোকে মেলাখন চাব পাৰিলে ভাল লাগে Hey guys, welcome to Mujhdul Live Blog. আৰু আজি মানে মই গোৱালপাৰা গৈ আছো আৰু আজি গোৱালপাৰা কিয় গৈ আছো পিছত কৈছো তাৰ আগতে অল্ট্ৰখনত বহিলো আৰু লগতে মোৰ ভনীজনো আছে ই মানে গোৱালপাৰা নাযাব ইয়াক মই আধা ৰাস্তাত ৰাখি থৈ যাম কাৰণ ই বমি কৰে আৰু গাড়ীত উঠাৰ বিয়াত বহুত শখ সেইবাবে ইয়াক ললো নহলে ঘৰত কান্দিব সেইবাবে মাহীয়েকৰ ঘৰত ৰাখি থৈ যাম আকৌ উভতি অহাৰ সময়ত লৈ আহিম আৰু যে ৰাতিপুৱা 7টা বজাত লৈছো সেইবাবে ৰাতিপুৱাৰ কুঁৱলীখিনি চাব পাৰে বহুত কুঁৱলী পৰিছে সেইবাবে ঠাণ্ডা বাহিৰত আৰু আমি আল্টৰ ভিতৰত আছো ইয়াতে এচি অন কৰিব পাৰি সেইবাবে অলপ গৰম আহি আছে আৰু লগতে পাৱাৰ বেংকটো লৈছো কাৰণ মোবাইলত ইমান চাৰ্জ নাই আৰু পাৱাৰ বেংকটো ইমান চাৰ্জ নাই সেইবাবে পাৱাৰ বেংকটো গাড়ীত চাৰ্জত দিছো আৰু এনেকৈ কথা পাতোতে আমি গোলঞ্চ নিউ দলংখনত আহি পালো এতিয়া আমি এনেকৈ গৈ আছো আৰু এইখিনিৰ ভিউখিনি আপোনালোকে ফিলিংছটো লওক আৰু গোলঞ্জৰ পৰা ডাইৰেক্ট এতিয়া আমি পানবাৰী আহি পালো ইয়া সব পানবাৰী মছজিদটো ইয়াৰ পৰা দেখা যায় আৰু এই মছজিদৰ বিষয়ে মই এটা ভিডিঅ' বনাইছিলো লিংক ভিডিঅ' ডিসক্ৰিপচনত আপোনালোকে পাই যাব আৰু এইটো পানবাৰী আমি সাইকেলেৰে আহিছিলো বহুত কষ্ট কৰি আহিছিলো প্ৰায় সেইদিনা আমি 90 কিলোমিটাৰ সাইকেল চলাব লগা হৈছিল মানে অহা যোৱাতে 90 কিলোমিটাৰ আৰু ইয়াতে যে ধানৰ খেতিবিলাক কৰি আছে ইয়াতে এটা মেচিনো নাই পানী দিবলৈ আৰু ইয়াতে বোলে অটোমেটিকলি ঝৰ্ণাৰ পৰা পানী আহি থাকে আৰু আমাৰ ফালে তেল খৰচা কৰি পানী দিব লাগে সেই তেতিয়া আমি ধানৰ খেতিবিলাক কৰিব পাৰোঁ আৰু এতিয়া আমি মহামায়া এৰি আহিলো আৰু আগফালে চাব পাৰে এখন অভাৰব্ৰিজ বনাই আছে গতিকে যিসকলে ইয়াতে সদায় যাতায়াত কৰি থাকে সিসকলে গম পায় যে ইয়াতে কিমান যে জাম হৈ থাকে আৰু এইখন গাড়ীৰ প্ৰপৰাইটাৰ মানে বাবুলটা কোৱা মতে ইফালে গ'লে বোলে আমি বিলেচীপাৰা যাব পাৰি আৰু ইফালে গ'লে বোলে আমি বাঙালীপাৰা যাব পাৰি আমাৰ ইফালে গৈ একো কাম নাই সেইবাবে আমি সিধা গৈ আছো কাৰণ আমাৰ গোৱালপাৰা যাব লাগিব সেইবাবে এনেকৈ গৈ আছো আৰু আজি আমি পাহাৰৰ মাজে মাজে গৈ আছো সেইবাবে উঠিব লাগে আৰু নামিব লাগে ঠিক তেনেকৈ আৰু চাওক এতিয়া আমি তললৈ গৈ আছো বহুত ওখ সেইবিলাক মানে যিবিলাকে চাইকেল ৰিক্সা ইয়াতে চলাব সেইসকলৰ অৱস্থা একেবাৰে বেয়া হৈ যাব আৰু আমিতো ভাবিছিলোঁ যে চাইকেল লৈ বহুতখিনি ঠাই ঘূৰিম কিন্তু এইবিলাকত যদি আহোঁ তেনেহ'লে ঘৰতো উভতি পাৰিম নে নাই সেইটোৱে চিন্তা কৰি আছোঁ আৰু লেফ্ট সাইডে যিখন সাইনবোর্ড দেখা পাইছে আপোনালোকে সেইখন হল বিলেচীপাৰা কোৰ্ট মানে আপোনালোকে যদি বিলেচীপাৰা কোৰ্ট যাব বিচাৰে তেনেহ'লে এইটো ৰাস্তা দি যাব লাগিব আৰু এইখিনি হল মেইন গেট আৰু এতিয়া লেফ্ট সাইডে যিটো ৰাস্তা গৈছে এইটো ৰাস্তা দি গ'লে মানে কোকৰাঝাৰৰ ডিপ্লাই বিল যিখন পাৰ্ক আছে সেই পাৰ্কখন যাব পাৰি আৰু ইয়াতে বহুত মানুহে পিকনিক খায় এইখন হল সোণামুখী পাহাৰ না আৰু আগফালে যিখন পাহাৰ দেখা পাইছে আপোনালোকে এইখন হল সোণামুখী পাহাৰ আৰু এই সোণামুখী পাহাৰখনত এটা ৱাটাৰ ফলছ আছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ বহুতো মানুহে নাজানে যে ইয়াত এটা ৱাটাৰ ফলছটো আছে এইটো মই এদিন পাৰিলে আপোনালোকক দেখুৱাম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আজি মই এটা বেলেগ কামত গৈ আছোঁ সেইবাবে নামিব নোৱাৰিলোঁ আৰু আজি যেহেতু গাড়ী লৈ আহিছোঁ সেইবাবে গাড়ীবিলাকৰ এটা প্ৰব্লেম যে কমন থাকিবই সেইটো হ'ল তেল খোৱাব লাগে সেইবাবে 1300 টকাৰ তেল মাৰি দিলোঁ আৰু এনেকৈ কথা পাতোতে আজি মই কিয় গোৱালপাৰা গৈছোঁ সেইটো আপোনালোকক ক'বলৈ পাহৰি গৈছোঁ চ' অলপ পিছতো গৈছোঁ ৰ'ব তাৰ আগতে জানি লওক আমাৰ যে ধুবুৰী ডিষ্ট্ৰিক্টখন আছে ইয়াৰ পৰা মানে দলঙৰ আগফালে যিখন সাইনবোৰ্ড আছে ইয়াৰ পৰাই আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টখন ইফালে আৰু আজি গোৱালপাৰা গৈছোঁ অকল ভিডিঅ' বনোৱাৰ উদ্দেশ্য নহয় মানে মোৰ দেউতাৰ এপেণ্ডিক্স এটা বেমাৰ হৈছে এই বেমাৰটোৰ কাৰণে অপাৰেশ্যনৰ বাবে গোৱালপাৰা গৈছে মই এতিয়া গাড়ী লৈ গৈ আছোঁ এইখন গাড়ী ভাড়া কৰিছোঁ আপোনালোকক গোৱালপাৰাখিনি ভালকৈ দেখুৱাম আৰু এপেণ্ডিক্স যিটো বেমাৰ আছে এইটোৰ বিষয়ে মই ভালকৈ এটা ভিডিঅ' বনাম আপোনালোকে এইটোৰ বিষয়ে এইটো যেন জানিব পাৰিব এইটো কি বেমাৰ হয় আৰু লগতে গোৱালপাৰাত বোলে এখন পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল হৈছে সেইটোও দেখুৱাম আপোনালোকক এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট শ্বৰ্টকাট মাৰিম আৰু এনেকৈ শ্বৰ্টকাট মাৰিলে আমাৰ সময়খিনি অলপ বাচি যাব সেইবাবে আমি চেষ্টা কৰি আছোঁ যাতে আমাৰ সময়খিনি অলপ বাচি যায় সেইবাবে আমি শ্বৰ্টকাট মাৰি আছোঁ আৰু এইটো কথা সঁচা যদি আপোনালোকে অতি সোনকালে ছাকচেছ পাব বিচাৰে তেনেহ'লে অলপ ব্ৰেইনটোৰো স্পীড কৰিব লাগিব কাৰণ ছাকচেছবিলাক সদায় টান থাকে সেইবাবে ব্ৰেইনটো স্পীড থাকিলে আপোনালোকে শ্বৰ্টকাট মাৰি গুচি যাব পাৰিব আৰু আমি গাঁৱলীয়া ৰাস্তা দি গৈ আছোঁ সেইবাবে ৰাস্তাবিলাকত অলপ প্ৰব্লেম হয় একো নহয় কাৰণ আমি মজাৰ এটা ভিউ পাইছোঁ সেইটো অনুভৱ কৰি আগবাঢ়ি আছোঁ আৰু এনেকৈ ৰাস্তাখিনি আগুৱাই গৈছে আমাৰ আৰু আমি গাঁৱৰ ভিতৰ ফালেদি গৈ আছোঁ না সেইবাবে বহুত মজা লাগি আছে কাৰণ যিহঁতে ৰাইড কৰে সিসকলে গম পায় যে গাঁৱত ৰাইড কৰিলে কিমান যে ধুনীয়া লাগে গাঁওবিলাক আৰু এনেকৈ আহোঁতে এনেকুৱা এটা মজা ৰাস্তা পালোঁ মানে লেফ্ট এণ্ড ৰাইট চাওক
আৰু এইটো বোলে কাগজৰ ফেক্টৰী হয়, ইয়াতে বোলে কাগজ বনোৱা হয়, মানে আমি যিবিলাকত লিখো সেইবিলাক বোলে ইয়াতে বনোৱা হয়। আৰু এতিয়া আমি যোগীঘোপা আহি পালোঁ, এইখিনি হ'ল যোগীঘোপা ৰেলৱে ষ্টেচন। আৰু আমি বহুত দূৰ শৰ্টকাট মাৰি আহিলোঁ, এতিয়া আকৌ আমাৰ হাইৱেত উঠিব লাগিব আৰু অলপখিনি আগুৱাই গ'লে যোগীঘোপা ব্ৰিজখন পাম। আৰু এইখিনি হ'ল যোগীঘোপা দলং, বহুত ধুনীয়া লাগি আছে আৰু চাৰিওফালে চাওক কুঁৱলী পৰিছে, সেইবাবে একো দেখা নাযায় আৰু সেইবাবে অলপ আজি বেলেগ লাগিছে এই দলংখন। আৰু ব্ৰিজখনৰ তলত চাওক বহুত মানুহ আহিছে পিকনিক খাবলৈ। আৰু এই চাইডে নতুনকৈ আৰু এখন দলং বনাই আছে আৰু যিখন দলঙেৰে আমি আহিলোঁ সেই দলংখনৰ এতিয়া তলেদি যাব লাগিব। আপোনালোকে য'তে যাওক না কিয় গছৰ পাতবিলাক যে আছে, মানে আজিকালি আপোনালোকে য'তে যাওক না কিয় প্ৰকৃতিৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য, সেউজীয়া পৰিৱেশ থাকে, গছৰ পাতবিলাক যে সেউজীয়া হৈ থাকে, সেইটো আপোনালোকে চাবলৈ নাপাব, কাৰণ এতিয়াতো বৰষুণ নহয়, ধূলি বালি পৰি থাকে। এই দলংখনেৰে আমি আহিলোঁ, এতিয়া এইখনৰ তলেদি গৈ আছোঁ, কাৰণ এইখন তলেদি গ'লে আমি দেউতাক লগ পাম আৰু পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল যিখন আছে সেইখনেদি যাব লাগিব, সেইবাবে আমি এই দলংখনৰ তলেদি গৈ আছোঁ। আৰু এইখনেই হ'ল গোৱালপাৰা পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল। আৰু মই প্ৰথমে ভবা নাছিলোঁ যে তাতে এখন পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল হৈ আছে, হঠাতে মোক কল কৰি ক'লে তোৰ আগফালে এখন পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল চাব পাৰিবি। মইতো ভাবিছিলোঁ এনে কিবা এখন চাব পাৰিলে ভাল লাগিল, চাব লাগিব পিছত। আৰু পিছত কিয় আহিছোঁ যিহেতু এতিয়াই চাম। চাওক ওপৰত লিখা দি আছে পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল। এতিয়া আমি ইয়াৰ ভিতৰ ফালে যাওঁ। আৰু ইয়াতে জুবিনদাৰৰ পোষ্টাৰ লগাইছে। আৰু ইয়াতে সকলোৱে চেল্ফি উঠি আছে, মানে ইয়াতে বহুত ধুনীয়াকৈ আই লাভ গোৱালপাৰা বুলি লিখি ৰাখিছে। আৰু ইয়াই হ'ল ব্ৰহ্মপুত্ৰ নদী আৰু ইফালে এটা ফ্ৰেণ্ড আছে, হাই। আৰু আজি মই আপোনালোকক ভালকৈ দেখুৱাব পাৰিলোহেঁতেন যদি আজি মই হস্পিটেলৰ উদ্দেশ্যলৈ নাহিলোহেঁতেন, কাৰণ ইয়াতে সকলোবিলাকৰ কাৰণে টকা লাগে, কাৰণ টিকেট কাটিব লাগে না, সেইবাবে। আৰু মোৰ হাতত ইমানটো টকা নাই। আৰু এতিয়া আমি হস্পিটেলৰ ওচৰত আহি পালোঁ। আৰু এইটোৱে হ'ল হস্পিটেল, ইয়াৰ নামো হ'ল অলচালাম হস্পিটেল। মোৰ দেউতাই ইয়াতে এডমিশ্যন লৈছে, এতিয়া অপাৰেশ্যনৰ কামখিনি শেষ হৈছে, এতিয়া ঘৰত যাব, সেইবাবে গাড়ী লৈ আহিছোঁ। আৰু হস্পিটেলত দেউতাক লগ কৰি কথা পাতি এতিয়া আমি হোটেলত আহিলোঁ। আৰু আজি শুক্ৰবাৰ, সেইবাবে জুমাৰ নামাজখিনি ইয়াতে পঢ়িব লাগিব। আৰু এই মছজিদটোত উজু কৰাৰ ছিষ্টেমখিনি চাওক, বহুত ভাল লাগিছে মোৰ। আৰু ইয়াতে এতিয়া উজু কৰি নামাজখিনি আদায় কৰিম। আৰু এতিয়া আমাৰ নামাজ পঢ়া শেষ হ'ল আৰু ইফালে দেউতাই আগফালে বহিছে। এতিয়া আমি সকলোৱে ৰেডি হৈছোঁ আৰু আমাৰ ঘৰৰ বাবে যাত্ৰাটো আৰম্ভ কৰিলোঁ। আৰু এইখনো আমাৰ লগৰে এল্টো হয়, এতিয়া দুখন এল্টো একেলগে গৈ আছে। আৰু এতিয়া মই পিছফালে বহিছোঁ, গতিকে ভিডিঅ' বনাবলৈ অসুবিধা হয়। এতিয়া আমি অলপ টোপনি মাৰি লওঁ। আৰু আপোনালোকে চাব পাৰে আজি আহোঁতে আমাৰ ৰাতি হৈ গ'ল। চ' আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিয়ক। চ' বাই।